खौ अन्नानै निमाहा होबानो जाबाय दायो आं दंफैयो इउनिभारसिटिनि नैबे केम्पासाव नैबे मोनसे फिल्ड दं बे फिल्डआवनो नैबे जोंहा आब' दाखालि साननैसो सान सिगां आं माखासे भिडिअ होदोंमोन बिथाङा कार्बि आंलंआव गेलेना फैनानै मेडेल मोन्दोंमोन मोनथाम मेडेल मोन्दोंमोन दा नैबे बिथांमोना बरायगोन नमस्कार मोर नाम जयकान्त तालुकदार मैं অসম বিশেষ সংৰক্ষিত বাহিনীৰ এজন বিষয়া বৰ্তমান মই গুৱাহাটীত কৰ্মৰত এনে মোৰ ঘৰ পাঠশালা এইখিনি আপোনাৰ কি ডিপাৰ্টমেণ্ট আছে আপুনি এতিয়া মই অসম বিশেষ সংৰক্ষিত বাহিনী তাৰমানে ASRF বুলি কয় ASRF বেটেলিয়নৰ মই এজন সিনিয়ৰ ইন্সপেক্টৰ কাম মই গুৱাহাটীত এজন কোম্পানী কমান্ডাৰ হিচাপে বৰ্তমান মানে কৰ্মৰত হৈ আছো অসম চৰকাৰ আপুনি কিবা কোৱা বিচাৰে নেকি আপোনাৰ গেমৰ বাবে মই ক'ব বিচাৰো যে মই এজন মাষ্টাৰ গেমছৰ প্লেয়াৰ মই ইন্টাৰনেশ্যনেল প্লেয়াৰ এইবাৰ মই ডুবাইত গৈ পেলাই খেল প্ৰদৰ্শন কৰি আহি মই ভাৰতৰ হৈ প্ৰতিনিধিত্ব কৰি 55 এজ গ্ৰুপত মই ডুবাইৰ পৰা 200 মিটাৰ ৰেচত ফাৰ্ষ্ট প্ৰাইজ আৰু 100 মিটাৰ ৰেচত সেকেন্ড প্ৰাইজ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ ঠিক আছে থ্যাংক ইউ দ্বিতীয়তে মই ভাৰতবৰ্ষৰ যেটো আমাৰ নেশ্যনেল মাষ্টাৰ গেমছ প্ৰথম আৰম্ভ হৈছিল আমাৰ ফাৰ্ষ্ট নেশ্যনেল মাষ্টাৰ গেমছ আৰম্ভ হৈছিল চণ্ডীগড়ত 2018 চনত আৰু তেতিয়া মই জেভলিন থ্ৰত থাৰ্ড প্ৰাইজ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু 2019 চনত দেৰাদুনত মাষ্টাৰ গেমছৰ নেশ্যনেল গেমছ আৰম্ভ হৈছিল আৰু তেতিয়া দেৰাদুনৰ পৰা মই সুখ্যাতিৰে 400 মিটাৰ হাৰ্ডলছ ৰেচ আৰু 100/4 ৰিলে দৌৰত ফাৰ্ষ্ট প্ৰাইজ আনিবলৈ আমাৰ অসমৰ দলটোৱে ফাৰ্ষ্ট প্ৰাইজ আনিবলৈ সক্ষম হৈছিলোঁ আৰু 20 চনত মই গুজৰাটলৈ গৈছিলোঁ গুজৰাটৰ ভদোদৰাত নেশ্যনেল গেমছ আৰম্ভ হৈছিল আৰু তাত মই 400 মিটাৰ হাৰ্ডলছ ৰেচত সেকেন্ড প্ৰাইজ আৰু ৰিলেত ফাৰ্ষ্ট প্ৰাইজ আনিবলৈ সক্ষম হৈছিলোঁ আৰু 22 চনত 21 চনত আমাৰ কোভিডৰ কাৰণে খেলা হোৱা নাছিল 22 চনত কেৰালা তিৰুৱন্তপুৰমত খেলা হৈছিল আৰু তাৰ পৰা মই 400 মিটাৰ হাৰ্ডলছ ৰেচত দ্বিতীয় প্ৰাইজ আনিবলৈ সক্ষম হৈছিলোঁ আৰু 23 চনত এই যোৱা বছৰ 23 চনত বাৰাণসীত খেলা হৈছিল আৰু বাৰাণসীৰ পৰা মই 400 মিটাৰ হাৰ্ডলছ ৰেচত থাৰ্ড প্ৰাইজ অৰ্জন কৰিবলৈ সক্ষম হৈছিলোঁ আৰু দ্বিতীয়তে মই এইবাৰ 2023 চনৰ আগষ্ট মাহত ডুবাইত আমাৰ ইন্টাৰনেশ্যনেল মাষ্টাৰ গেমছ হৈছিল আৰু সেই ডুবাইত ইন্টাৰনেশ্যনেল মাষ্টাৰ গেমছত সংযুক্ত ভাৰতীয় খেল ফাউণ্ডেশ্যনে আৰম্ভ কৰা যেটো খেলা সেই খেলাটোত মই 100 মিটাৰ ৰেচত সেকেন্ড প্ৰাইজ আৰু 200 মিটাৰ ৰেচত ফাৰ্ষ্ট প্ৰাইজ অৰ্জন কৰিবলৈ মই সক্ষম হৈছিলোঁ ভাৰতীয় দলটোৰ হৈ মই এজন মানে খেলুৱৈ হিচাপে প্ৰতিনিধিত্ব কৰিছিলোঁ আৰু এইবাৰ মই আমাৰ 6th নেশ্যনেল মাষ্টাৰ গেমছ আৰম্ভ হ'ব গোৱাত আৰু সেই গোৱাত মই 6 তাৰিখে যাম 8 তাৰিখৰ পৰা খেলা আছে আৰু গোৱাত মই নেশ্যনেল মাষ্টাৰ গেমছলৈ যাম ফেব্ৰুৱাৰী এইখিনিয়ে ঠিক আছে থ্যাংক ইউ স্যার আপনার মোৰ নাম শ্ৰী অৱনী কুমাৰ গোস্বামী মই ৰিজাৰ্ভ বেংকত কাম কৰিছিলোঁ ৰিটায়াৰ্ড ল'লোঁ 2021ত ৰিটায়াৰমেণ্টৰ পিছৰ পৰা মই অলপ খেলত নামিছোঁ আৰু নামি পেলাই মই ষ্টেট খেলিলোঁ নেশ্যনেল খেলিলোঁ আৰু যোৱা বছৰ ডুবাইত ইণ্টাৰনেশ্যনেল খেলত অংশগ্ৰহণ কৰিলোঁ তাতো উইনাৰ হৈছোঁ আৰু আপোনাৰ এনেই কিবা আছে নেকি ক'বলৈ মানে যোনে মানে খেলিব বিচাৰে খেলিব বিচাৰে মই ক'বলৈ বহুত আছে কাৰণ মোৰ স্কুলতে মই খেলিছিলোঁ স্কুলৰ পৰা মই স্কুলত মেইনলি চব খেলতে মই অংশগ্ৰহণ কৰিছিলোঁ তাৰপিছত মই কলেজত অকল জেভলিন মাৰিছিলোঁ জেভলিন মাৰি তাৰপিছত আৰু চাকৰিত সোমাই গ'লোঁ ৰেছপনচিবল চাকৰি ছাৰ্ভিচ ৰিজাৰ্ভ বেংকৰ ক্লাছ 1 অফিচাৰ এনেকুৱা এটা বহুত ৰেছপনচিবিলিটি আছে তাত চাকৰি কৰিলোঁ কৰি পেলাই আৰু সেই সময়ত মোৰ চব প্ৰায় অফে হৈ গ'ল কিন্তু মই এক্সাৰচাইজ কৰি আছিলোঁ তাৰপিছত আফটাৰ ৰিটায়াৰমেণ্ট মই ইয়াত আহিলোঁ আহি পেলাই ষ্টেট খেলিলোঁ ডিফুত খেলিলোঁ ষ্টেট ডিব্ৰুগড় তিতাবৰ এইবাৰ এই বোকাজানতো গৈছিলোঁ তাৰ এই নেশ্যনেল খেলিলোঁ ত্ৰিবান্দ্ৰমত বাৰাণসী তাৰপিছত ডুবাইত গ'লোঁ ডুবাইত গৈ ইণ্টাৰনেশ্যনেল খেলিলোঁ তাতো মই জেভলিনত প্ৰাইজ পালোঁ জেভলিন মই গ'ল্ড মেডেল পালোঁ আৰু এইফালে ডিছকাছ শ্বটপুট দুইটাতে মই চিলভাৰ মেডেল পাইছোঁ আপোনাৰ জেভলিন খেলে না আপুনি জেভলিন খেলোঁ বেলেগ নেখেলে নাই জেভলিন খেলোঁ বাকীও থ্ৰ' খেলোঁ মই
এইটো মোৰ প্ৰথমে মোৰ জেভলিনে আছিলে ইভেণ্টটো পিছত অলপ এতিয়া প্ৰেক্টিছ কৰিলোঁ এইবিলাক আৰু এনে সক্ষম হৈছোঁ আৰু নেক্সট প্লেন কিবা আছে নেকি নেক্সট প্লেন এইবাৰ ডুবাইত যাম মই ডুবাই নহয় কি গোৱাত যাম গোৱাত গৈ আকৌ খেল আছে আপোনাৰ ঘৰ ক'ত মোৰ ইয়াত জালুকবাৰীতে হয় ঠিক এতিয়া কি কৰি আছে আপুনি অলপ ক'ব পাৰিব মই এতিয়া আৰু এইবিলাকেই আৰু ৰাতিপুৱাৰ পৰা মই ফিল্ডতে এইবিলাকতে ব্যস্ত থাকোঁ এনেকুৱা আৰু প্ৰেক্টিছ কৰোঁ আৰু কিবা কিবি এনেকুৱা থাকে পাৰ্চনেল কাম আছে মই বিজি আছোঁ কিন্তু দেই মই এনেই থকা নাই মই বিজি থাকোঁ गतिके এইটোৱে আৰু ঠিক আছে थैंक यू नोंथाङा खोनाबाय जानांगौ बिथांमोना बैसो जादोंब्लाबो खेला दुलायाव गोबां बिहोमा दङ आरो बिहोमा लांगासिनो दङ दा लोगोसे जोंहा नैबे आब' बिथाङानो मेडेलखौ आजावगोन दा माखासे सार्टिफिकेटखौ आजावगोन दा आब'नाव माखासे बाथ्रा सोंनि नोंथाङा दा माबायदि मोनदों गोसोखौ खुलुमबाय बिथांनि चेनेलसिम आङो मोजां मोनदों माने मेडेलाबो मोनथाम सार्टिफिकेट मोनथाम मोनदों माने एसे लेट जानायखाय एसे दुखु जाबाय आरो बुस्थुआ जोंना दा 1.5 मास जाबाय मोनफैयाखैमोन मेडेला आरो सार्टिफिकेटआ दा मोनफैबाय मोजां मोनदों आरो माने सिगांनि भिडिअ आंनि फुंनिसो एसे गुन्दुगुल जादों बुंनाया भुल जादों बेखौ बयबो अखम बाखिया आंखौ अननानै निमाहा होबानो जाबाय थारमाने आं बारा बर'बो बुंनो रोङा होननाय बायदि हारसाबो बुंनो रोङा बायदि एसे लेथेर फेथेर जाबाय नालाय फार्स्टआव ओंखायनो भुल जादों माने कमेन्टआव मोनदों खोमा फंबाया गाज्रि हरदों नामा सोरबा नङा माने भुल जादों आं गावनो भुल जादों सानदों आरो भुल जादों आरो आंनि बुंनाया बेनो आरो ओमफ्राय दा आङो गवा थांगोन ओमफ्राय दा प्रेक्टिस खालामबाय दं डिसकास आरो हामार मारिबाय दं आं जेभलिंखौ मोनथ'वाखै जेभलिंखौ सप्तासे मारिबानो फैगोन जेनेबा जेभलिंआ गवायाव फेब्रुवारि थांगोन ना गवायाव फेब्रुवारिनि 6 तारिखआव थांगोन ओमफ्राय 7 तारिखआव मोनहैगोन 8 तारिखनिफ्राय गेम ओमफ्राय फैनाय टिकेटखौ बर्तमान खालामथ'वाखै फैसानिबो एसे प्रब्लेम जाना दं नालाय ओंखायनो खालामथ'वाखै आं बे किमान दिन हबा सार गुवात 12 तारिख लागि 13 तारिख 12 फेब्रुवारि लागि थागोन जों बेयाव माने 13 तारिखआव मोनफैगोन आरो न'आव मानसि बुंनो गोसो दं नामा जेनेबा जायफोरा खेला दुलायाव जायफोरा खेला दुलायाव गोसो दङ बेफोरा फैनांगौ जोंजों सार दङ सानै बे सारमोनजों कन्टेक्ट खालाम आंजों कन्टेक्ट खालाम मोजां गेलेनानै मोजां आरो गेलेब्ला गावनि देहानि थाखायबो मोजां गथ' गथायनि उननि थाखायबो मोजां गावनि गथ'फोरखौबो फोरोंनो हागोन आं दा बर्तमान गावबो गेलेयो गथ'फोरखौबो फोरोङो ओमफ्राय सोरबा आब'मोना आदामोना फैयोब्ला इसोरबो गावनि गथ'फोरखौ फोरोंनो हागोन गावसोरबो गेलेनो हागोन एसे आरो नामबो जायो गेलेनानै बेनो आरो